ৰ'ব মাস্কখন খুলি লওঁ তাৰপিছত কৈ আছোঁ। Hey guys, welcome to my channel Shine Venkita. কি খবৰ আপোনালোকৰ আশা কৰিলোঁ সকলোৱে ভালে আছে আৰু মোৰো খবৰ ভালেই বাৰু। আৰু এতিয়া মই মানে যাবলৈ ওলাইছোঁ দোকানলৈ, মানে এই ঘৰত বহি থাকোঁতে ন মানে বস্তুবোৰ মানে খতম হৈ গৈছে। আমাৰ যোনবোৰ মানে ছোৱালীক লাগে সেইবোৰ বস্তু আৰু শ্বেম্পু তাৰপিছত ফেচ ৱাছ এণ্ড অল সেইবোৰ আৰু সেইকাৰণে সেইবোৰতো আৰু মাহঁতে আনিব নাজানে ইমান, আৰু পাপাহঁতেও নাজানে ইমান আনিবৰ কাৰণে। সেইকাৰণে ভাবিলোঁ ময়েই যাওঁ দোকানলৈ আৰু সেইকাৰণে ৰেডি হৈ লৈছোঁ আৰু এতিয়া যাওঁ দোকানলৈ। তো আৰু আপোনালোককো লৈ যাওঁ দোকানলৈ, বেছি দূৰলৈ নাযাওঁ। স্কুটি লৈ যাম বুলি ভাবিছিলোঁ কিন্তু স্কুটিখন পাপাই লৈ গৈছে, সেইকাৰণে বেছি দূৰলৈ নাযাওঁ, ওচৰতে কিনি লওঁ। পাপাই লৈ গৈছে মানে সেয়া গাড়ীৰ নাম্বাৰ থাকে ন, তো আজি স্কুটিৰ নাম্বাৰ মিলিছে, তো স্কুটিখন লৈ গৈছে। মাস্কখন হাতত আছে, পিন্ধি ল'ম বাৰু। এতিয়া মানুহ নাই আৰু এইখিনি ওচৰতে, এইখিনি এতিয়া মানুহ নাই সেইকাৰণে পিন্ধা নাই বাৰু, কিন্তু লাহেকৈ পিন্ধি ল'ম আৰু। এই আপোনাৰ মানে মাস্কখন পিন্ধিলে আপোনালোকৰ লগত কথা পাতিব নোৱাৰি ন, সেইকাৰণে মাস্কখন এতিয়া পিন্ধা নাই। আজিকালি এই স্কুটিত ঘূৰি ন খোজকাঢ়ি আহিবৰ কাৰণে এলাহে লাগে, কিন্তু উপায় নাই আৰু। মই কালি যাম কৰোঁতে একদম খতম। আজি সেইকাৰণে আৰু উপায় নাই, আজি আহিবই লাগিব। আজি যদি নোলাওঁ তেতিয়াহ'লে কালি আৰু ফেচ ৱাছ নাই, কালিৰ কাৰণে মোৰ ফেচ ৱাছ নাই, খতম। আন্ধাৰ হৈছে নেকি? আন্ধাৰ হৈ আছে, ষ্টিল উপায় নাই আৰু গৈ আছোঁ। মাস্কখন পিন্ধি লওঁ বাৰু, নহ'লে ইয়াতে আৰু লাহেকৈ মানুহবোৰ আহি মানে মানুহবোৰ ওলাই মানে কি কয় এইটো, ভিৰ আছে, ভিৰ নহয়, মানুহ আছে আৰু সেইকাৰণে পিন্ধি লওঁ আৰু মাস্কখন লাহেকৈ। ইমান সোপা বজাৰ হাতত, বাপৰে। আৰু মই মানে তেতিয়া মই ঘৰৰ পৰা যেতিয়া ওলাইছিলোঁ ৰ'দটো তেনেকৈ নাছিলে, সেইকাৰণে মই ছাতি ল'বৰ কাৰণে মই পাহৰি গ'লোঁ। এতিয়া এনেকুৱা গৰম লাগিছে, মোৰ ছাতি আনিবৰ কাৰণে পাহৰি গ'লোঁ, ইফালে ৰ'দটো লাগিছে। এই গছজোপা চাওকচোন, ইমান ধুনীয়া লাগিছে, ইমান ধুনীয়াকৈ ফুলবোৰ ফুলি আছে, ভাল লাগিছে চাবৰ কাৰণে। মানে এটা বস্তু বহুত দিনৰ পৰা খাবলৈ মন গৈ আছিলে তাৰপিছত মানে ভালকৈ দোকানবোৰো খোলা নাই ন, ক'ৰবাত বিচাৰি চাওঁ নাপাওঁ। তাৰপিছত আজি বোলো খামেই, মই একদম আগলৈকে গৈছে এই বস্তুটো বিচাৰি। এইটো হ'ল এইটো যে ৰ'জ ফিংগাৰ বুলি কয় নেকি, আমাৰ ইয়াতে ৰ'জ ফিংগাৰ বোলে, মই মানে ৰ'জ ফিংগাৰ বুলি কওঁ। ইমান টেষ্টি লাগে খাই, কিন্তু খোৱাই নাছিলোঁ বহুত, মানে 2-3 বছৰ মই খোৱাই নাই এইটো, মানে খাবৰ কাৰণে বহুত ইচ্ছা কৰিছিলে। আৰু এটা বস্তু, সেইটো খোৱাটো ইমান ভাল নহয়, কিন্তু মই কেতিয়াবা খাওঁ আৰু যেতিয়া দোকানত যাওঁ, যেতিয়া দেখা পাওঁ, খাব ইচ্ছা যায়, বেছিকৈ কিনি আনো। চুইটচুপাৰী আপোনালোকে নাখাব, বেছি ভাল নহয়। আৰু মোকো বহুতে ক'ব বাৰু এইটো ইমান খায়নে, মই ইমান নাখাওঁ। আনি থৈছোঁ, চলি যাব আৰু 2-3 মাহ চলি যাব। অকণ 1 পিচ 2 পিচকৈ খাওঁ আৰু আপোনালোকে নাখাব, বেছি ভাল নহয়। কেতিয়াবা আৰু এই মানে ভাত খাই উঠি পেলাই খাবৰ কাৰণে বিৰাট ইচ্ছা যায়। মই বোলো ড্ৰেছ চেঞ্জ নকৰাকেই মই বোলো এইকেইটা দেখাই লওঁ, আজি পালোঁ ইমান দিনৰ মূৰত এইকেইটা বস্তু খাওঁ বুলি ভাবি আছিলোঁ। এতিয়া মানে আৰু মাথাটো কি হৈছে, চব বস্তু পাহৰোঁ। মানে শাৰী এখন চিলাই কৰিব দিয়া কথা আছিলে, ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছিলোঁ, দেখাই আছোঁ ৰ'ব। এইটো ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছিলোঁ। গোটেই শাৰীখন নেদেখাওঁ বাৰু, এনেকুৱা হয় মেটেৰিয়েলটো। গোটেই শাৰীখন নেদেখাওঁ, চিলাই কৰিবলৈ দিয়া কথা আছিলে, পাহৰি গ'লোঁ। মই ঘৰত আহি পেলাই মনত হৈছে, মই শাৰীখন দিবই পাহৰিলোঁ। ঘৰত আহি পেলাই মনত পৰিছে মোৰ শাৰীখনৰ কথা। মানে এতিয়া নেদেখাওঁ, আপোনালোকে দেখিব শাৰীখন। মই এটা পাৰ্টিত পিন্ধিম, মানে নৱেম্বৰ অক্টোবৰৰ লাষ্টত সেই পাৰ্টিটো আছে, তেতিয়া পিন্ধিম। কিন্তু মানে পাৰ্টিৰ দিন আছে দিয়কচোন, বহুত দিন আছে, কিন্তু মানে এই যে গম পোৱাৰ পিছতে পাৰ্টি আছে বুলি ঘৰত গম পোৱাৰ পিছতে যে কিনিব যে ইচ্ছা যায় যে, সেনেকৈ মই বহুত বস্তু অৰ্ডাৰ কৰিছোঁ। এতিয়া একো নেদেখাওঁ, মই একদম মানে এই নৱেম্বৰ সিদিনাখন দেখিব। কাৰণ এতিয়া দেখালে আপোনালোকৰ মানে কি আৰু, এইটো দেখিছিলোঁৱেইচোন এটা ব্লগত কাপোৰটো, সেনেকুৱা আৰু, বা জুৱেলাৰিজবোৰ সেনেকৈ জুৱেলাৰিজ কিছুমান অৰ্ডাৰ কৰিছোঁ, শাৰীখন অৰ্ডাৰ কৰিছোঁ। আপোনালোকে দেখিব মানে দিন আছে, কিন্তু মানে এইটো যে কিনো লাগি থাকে ন, মানে ডেটটো মানে ফিক্স কৰাৰ পিছতে মই কিনিয়ে ল'লোঁ মানে কাপোৰ। গম পোৱাৰ মানে মাহটো ডেটটো এতিয়ালৈকে ফিক্স হোৱা নাই মানে পূৰা,
মাহটো ফিক্স কৰাৰ লগে লগে মই কিনি লৈছোঁ কাপোৰ অৰ্ডাৰ কৰি লৈছোঁ তো পাহৰি গ'লোঁ আৰু একদিন ওলাব লাগিব এইটোৰ কাৰণে এই গৰমখনত মজা কথা হ'ল জানেনে মানে এইদিন ঘৰতে খাইছোঁ ঘৰৰ বনোৱা বস্তুৱে খাই আছোঁ বাৰু কিন্তু আজি খাবলৈ ইচ্ছা নাছিলে তো মায়ে বনাইছে দুপৰীয়াৰ কাৰণে আপোনাৰ দালি বনাইছে তাৰপিছত ভাঙন মাছ যে থাকে সেইটো ফ্ৰাই কৰিছে কিন্তু মোৰ একদম খাবলৈ ইচ্ছা নাছিলে সেইকাৰণে মাক ক'লোঁ মা য়কৰ পৰা অৰ্ডাৰ দিওঁ নেকি মায়েচোন মানে সেই কৰি দিলে মানে এলাউ কৰি দিলে আৰু এতিয়া য়কৰ পৰা অৰ্ডাৰ দিছোঁ লাঞ্চৰ কাৰণে আহিব আৰু টেষ্টি হয় য়কৰ খানাবোৰ বহুত টেষ্টি হয় সেইকাৰণে দিছোঁ আৰু তাৰ পৰা চিকেন টিক্কা বাটাৰ মছলা দিছোঁ ভণ্টি আৰু ময়ে খাম মা ইমান নাখায় ইমান ভাল নাপায় এই মজা আৰু আজি খাম আৰু মানে লকডাউনৰ পিছত আজি অৰ্ডাৰ দিলোঁ এই লকডাউনৰ আগত একবাৰ দিছিলোঁ মানে লকডাউনৰ আগদিনাখন দিছিলোঁ পিজ্জা খাইছিলোঁ সিদিনাখন ডমিন'জৰ পৰা আৰু আজি আগতে লকডাউন নিদিওঁতে ঠিকছে অৰ্ডাৰ দি খাইছিলোঁ মানে কোৱা মানে এইখিনি লকডাউনৰ কাৰণে এনেকৈ খাব পৰা নাই আজি খাম আৰু ভাল লাগিছে মনটো তো ৰৈ আছোঁ আহিব আৰু বেছি টাইম নাই কাৰণ এতিয়া কৰি ল'ম লাঞ্চটো জল্দি মানে এতিয়া 1:30 বাজিছে 1:30 আহি পাব কাৰণ মোৰ আকৌ 2:30 পৰা ক্লাছ আছে এতিয়া খাই থৈ দিওঁ কাৰণ যদি মানে এতিয়া নাখাওঁ একদম ক্লাছৰ আগে খালে পেটটো ভৰি থাকে 2:30 পৰা 3:15লৈকে ক্লাছ থাকে মোৰ সেইকাৰণে এতিয়া খাই থৈ দিওঁ মোৰ অৰ্ডাৰটো আহি পাইছে বোলে তো তললৈ গৈ আছোঁ আনিবৰ কাৰণে আনো দৌৰি দৌৰি গৈছোঁ মানে ৰখাই থ'ব ভাল নালাগে ন সেইকাৰণে লাঞ্চ কৰা হৈ গ'ল আৰু টেষ্টি আছিলে চিকেনটো আৰু কোৱান্টিটিও ভালেখিনি দিছিলে এমাউণ্টটো ভালেখিনি আছিলে ডাঙৰ 5 পিচ দিছিলে টেষ্টি আছিলে আৰু কাৰীটোও দেখিছে আপোনালোকে ভালেখিনি আৰু বহুত ধুনীয়া ঠিক আছিলে কাৰীটো মানে মই ইমান মানে পাতলা কাৰী খাই ভাল নাপাওঁ ঠিক হ'লে কাৰীটো ভাল লাগে মোৰ খাই টেষ্টি লাগিছে খাই আপোনালোকে যদি গুৱাহাটীৰ হয় তেতিয়াহ'লে অৰ্ডাৰ কৰি খাব য়ক' বেলতলাতে আছে টেষ্টি লাগে তাৰ পৰা চিকেন টিক্কা মছলাটো অৰ্ডাৰ কৰি খাব বহুত টেষ্টি হয় আজি মানে বতৰটো ইমান ধুনীয়া দিছে ন ৰ'দো নাই বৰষুণো নাই আৰু অকণ বতাহ আহি আছে ধুনীয়া দিছে বতৰটো একদম মানে একদমেই ৰ'দ নাই এইয়া দেখিছে ন একদমেই ৰ'দ নাই বহুত ভাল লাগিছে বতৰটো আৰু অকণ বতাহ দি আছে বৰষুণো নাই আৰু মোৰ অনলাইন ক্লাছ কৰা হৈ গ'ল আৰু এতিয়া 3:30 হ'ল ভাবিছোঁ অকণমান ৰেষ্ট লওঁ কাৰণ এই অনলাইন ক্লাছ কৰাৰ পিছত আৰু ভাগৰ লাগি যায় টোপনিও লাগে সেইকাৰণে ভাবিছোঁ অকণমান ৰেষ্ট লৈ পেলাই আকৌ মোৰ অনলাইন ক্লাছ আছে 5:30 পৰা তো এতিয়া অকণমান ৰেষ্ট লৈ লওঁ আজি মোৰ ব্লগটো এণ্ডিং কৰোঁতে মোৰ লগত আছে বাবু হয়নে বাবু নহয় নেকি তুমি দাদা নেকি বাবু নহয় দাদা হয় ঠিক আছে আজি মোৰ ব্লগটো এণ্ডিং কৰোঁতে মোৰ লগত আছে দাদা আজি মোৰ লগত দাদা আছে চবেই ইয়াক দাদা বুলি মাতিব হয়নে তো ইয়াতে ভিডিঅ'টো এণ্ড কৰোঁ ইফ আপোনালোকে এই ব্লগটো চাই ভাল পালে দেন প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু লগতে বেল আইকনটো ক্লিক কৰি দিব যাতে মোৰ লেটেষ্ট আপডেটবোৰ পাই থাকে বাই বাই